মানাস যাবলৈ তো চাওক ৰাস্তাৰ মাজত কি ডেঞ্জাৰ গাইছ হাতী ছিঙি চাওক গাইছ এইটো চাইডে চাপাত বাগান এইটো চাইডে চাপাত বাগান তো হেল্ল' গাইজ ডাইৰেক্ট আজি বাইকৰ পৰা লগ পাইছোঁ আপোনালোকক আজি কোনো ঘৰৰ পৰা নহয় মানে আমি যাই আছোঁ মানাস ৰাইড ডাইৰেক্ট বাইক চলোৱাৰ ভিডিঅ' বেছি নেদেখাওঁ কাৰণ ভিডিঅ'টো বহুত ডাঙৰ হ'ব শ্বৰ্টকাট যিমান পাৰোঁ আজি দেখাম গাইজ আপোনালোকক এক ৰাতি আমি বৰপেটা ৰোডত থাকিম তাৰপিছত অহাকালি মানাসত যাম তো বলক ভিডিঅ'টো চাই থাককচোন আজি মানাসৰ ভিডিঅ' বহুত ভাল লাগিব তো হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল নুৰ ডেভিড ব্লগ আশা কৰোঁ আপোনালোকে ভালে আছে ভালে থাকিলে কমেণ্টত জনাই দিব গাইজ ইণ্ট্ৰ'টো সদায় জোচত দিব লাগে আৰু ৰাস্তাত যদি কিবা কিবি হয় আপোনালোকক দেখাম ভিডিঅ' বেছি ডাঙৰ নকৰোঁ ভাবিছিলোঁ যে আজি বাইক ৰাইডিঙৰ ভিডিঅ' বেছি নিদিওঁ তো আহি আছোঁ আমি গুৱাহাটীৰ পৰা মানাস যাবলৈ তো চাওক ৰাস্তাৰ মাজত কি ডেঞ্জাৰ এক্সিডেণ্ট হৈ আছে সেইকাৰণে আমি গাইজ ৰং চাইডেদি যাই আছোঁ এইটো ৰাস্তা একচুৱেলি এইটোদি যাব দিয়া নাই আমাক ৰং চাইডেদি যাব দি আছে তো গাইজ আমি আহি বৰপেটা ৰোড পালোঁ আৰু এনেকুৱা এটা ব্ৰিজ মই জিন্দিগিতো দেখা নাই আৰু আপোনালোকে যদি দেখা পাইছে কমেণ্টত জনাই দিবচোন এনেকুৱা ব্ৰিজ ৰেল লাইনৰ ওপৰেদি পূৰা কোনটো ইঞ্জিনিয়াৰে যে বনাইছে তাৰ কাৰণে সেইটো ইঞ্জিনিয়াৰক বহুত থেংক ইউ তো এইটো বহুত শ্বৰ্টকাটৰ ৰাস্তা বনাইছে বহুত বাইক এইটো চাইডেদি আপ ডাউন কৰে তো আমিও যাই আছোঁ পিছে কিন্তু একবাৰত ঘূৰাব পৰা নাই নৰ্মেল বাইক হ'লে ঘূৰাই দিব পাৰিলোঁ হয় তো চাওকচোন ব্ৰিজটো কি মজা লাগে বাৱাল ৰোড আছে কিন্তু আমি এতিয়া কিমান ওপৰত আছোঁ হা কিমান দলঙৰ ওপৰত পানী হা কি ডেঞ্জাৰ জেগা এইটো কালবানী নদী হয় এইটো আৰু ইয়াৰ পৰা এয়া শিল উঠে বালি উঠে ইয়াৰ পৰা ঘৰ বনোৱা শিল উঠে আমি গোটেইকেইটা যাই আছোঁ মানাস এখন V3 এখন পালচাৰ আৰু এইটো V3 আৰু এইকেইটা আছে আগতে ক'ত যাবে মানাস ৰাইড নেকি আৰু আপোনালোকে ক'ত যাব বলক দেৰি কৰি লাভ নাই নেচাৰ সব গাইজ মানাসৰ কি নেচাৰ চাপাত বাগান তো গাইজ মানাস পোৱাই নাই তাৰ আগতে চাওক চাপাতৰ বাগান কি ভিউ কি মজা লাগে তো বলকচোন আমি ডাইৰেক্ট মানাস যাওঁ আৰু অলপমান আছে বেছি দূৰ নাই এটা নদী আছে নদী পাৰ হ'লে মানাস পাব পাৰ হ'লে ইমান ঠাণ্ডা পানী আৰু ইমান চাফা ন পানীটো কি ক'ব চাওক তো ডাইৰেক্ট তললৈকে দেখা পাই আছে পুৰা চাফা পানী গাইজ একদম চাফা তো গাইজ ছাইডত যে জিপচি দেখা পাই আছে তো এইটো জিপচি বা এনেকুৱা ধৰণৰ জিপচি দিয়ে মানাসৰ ভিতৰত ঘূৰা তো এৰে ওচৰৰ মানুহবিলাক জিপচি চলাই ভিতৰত ভাড়া চাড়া মাৰে আৰু ছাইডত নদীটো দেখা পাই আছে এইটো বেকি নদী বুলি কয় বহুত ঠাণ্ডা পানী মানুহৰ ওচৰত শুনা পাই আছোঁ আৰু এতে আহোঁতে গা ধুম গাইজ তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাককচোন লাষ্টত আহোঁতে ইয়াতে গা চা ধুই যাম আৰু আপোনাৰ এই য'ত বাইক পাৰ কৰিলোঁ লাডাখৰ দৰে জেগা তো তাতেও গা ধুম তাতেও চাফা পানী তো আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকক ডাইৰেক্ট মানাসৰ গেটৰ সন্মুখতে অলপ পিছতে লগ পাই আছোঁ আৰু এটা কথা গাইজ এইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ভিডিঅ' পাই থাকিব এইটো চেনেলত তো গাইজ এইটোৱে মানাসৰ বাউণ্ডাৰী হয় বাউণ্ডাৰী মাৰা আছে দেখা পাই আছে তো এইটোৱে মানাস হয় এইটোৰ ভিতৰত সোমাম অলপ পিছতে আপোনালোকে ভিডিঅ'টো চাই থাককচোন গাইজ ফাইনেলি মানাসৰ মেইন গেট পাই গ'লোঁ আৰু চাওক গাইজ এইটো চাইডে চব চাপাত বাগান তো গাইজ এইটোৱে মেইন গেট তো বলকচোন আগৰ পৰা ঘূৰি আহোঁ অলপ আৰু চাপাত বাগান চাই আহোঁ বলক দেখা পাই আছে কি চাপাত বাগান চাৰিও চাইডে চাপাত বাগান এইটো চাইডে চাপাত বাগান এইটো চাইডে চাপাত বাগান পুৰা চাৰিও চাইডে গাইজ চাপাত বাগানে বাগান কি নেচাৰ ভিউ আপোনালোকে দেখা পাই আছে ঘূৰি
চাৰিও চাইডে চাহপাত বাগান আহি কিনে ইমান ভাল লাগিছে ন গাইজ চাৰিও চাইডে নেচাৰ চাহপাত বাগান মানাসৰ চাহপাত বাগান তো অলপ টেষ্টি কৰি চাওঁ চাহপাতৰ বাগানৰ ভিতৰত সোমাই চাওঁ এটা ছিঙি চাওঁ গাইজ ৱাও চাৰিও চাইডে চাহপাত বাগান মই বাগানৰ ভিতৰত আহিছোঁ গাইজ ইমান ভাল লাগিছে ন গাইজ মানাস আপোনালোকে আহি কিনে চাব পাৰিব চাওক যিমান দূৰ দেখা পাই আছে গাইজ চাৰিও চাইডে খালি চাহপাতে বাগান আপোনালোকে 360 ভিউ এটা চাই লওকচোন গাইজ চাৰিও চাইডে যিপিনে চাই গাছ সেইপিনে চাহপাত বাগান যিপিনে চাই সেইপিনে চাহপাত বাগান আপোনালোকে খালি চকু দি ইমান দূৰলৈকে দেখা পাই আছে গাছ ইমান দূৰলৈকে চাহপাত বাগান হয় তো আহি কিনে বহুত ভাল লাগিছে গাছ মই কৈ কিনে বুজাব পৰা নাই আপোনালোকৰ ফিলিংছটো গাছ বহুত ভাল লাগিছে গাছ তো সিহঁতৰ ওচৰত যাই কিনে চাওঁ সিহঁতে কি কৰি আছে বলকচোন গাছ তো ইয়াতে পুৰা ফটো মাৰি আছে গাছ দেখা পাই আছে আপোনালোকে পুৰা ফটো মাৰি আছে মানাসৰ গেটৰ সন্মুখত হা তো চকীদাৰটো তাৰে পৰা বাইকখন চাইড কৰিব গৈছিল তো ইয়াতে পাৰ্কিং কৰি ল'লোঁ তাৰপিছত আপোনালোকক দেখাই আছোঁ তো গাছ দেখা পাই আছোঁ বহুত মানুহ আহিছে কিন্তু ভিতৰত বোলে কাম চলি আছে তো এইটোৰ কাৰণে বোলে গেটটো বন্ধ তো আমাৰ সেইয়া এটা মানুহ বহি আছে তো ই ক'লে ভিতৰত বন্ধ বুলি তো এতিয়া বন্ধ বোলে কি কৰিবি এতিয়া ভিতৰত বোলে কাম চলি আছে আমি এতিয়া কি ক'ম আৰু মনত দুখ লৈ গুচি গুৱাহাটীৰ পৰা আহিছোঁ মানাস চাব কাৰণে তো এতিয়া কি হ'ব আৰু উপায়তো নাই তো এতিয়া বোলা চাহপাত বাগানৰ ভিতৰত দি অলপ চাই গুচি যাওঁ আৰু বন্ধ যদি আৰু সেইটোকে বাঘ ভালুক কিবা কিবি ভাবিম আৰু সেইটোকে গাছ বহুত আশা কৰি আহিছিলোঁ নাই আমাৰ চাহ বাগানত যাই কিনে চাহপাত খোৱা পোকাবিলাক চাব লাগিব বহুত আশা কৰি আহিছিলোঁ গাছ যে বাঘ ভালুক আপোনালোকক দেখাম নিজেও চাম কিন্তু নহ'ল তো এতিয়া মানাসৰ বাহিৰে দি চাব লাগিব চব মানুহ ঘূৰি যাই আছে গাইজ গুৱাহাটীৰ পৰা আহিলোঁ আপোনালোকক দেখাবৰ কাৰণে বহুত আশা কৰি মোৰো বেয়া লাগি আছে আৰু আপোনালোকক দেখাব নোৱাৰিলোঁ সেইটোৰ কাৰণেও বহুত বেয়া লাগি আছে তো ওচৰতে এটা হোটেল আছে ই কি ক'লে শুনি চাওক তো গাইজ বন্ধ বোলে চাওঁ সুধি কিনে চাওঁ ভাল কৰি কিহৰ কাৰণে বন্ধ যদি আৰু কি গেং এইটো হ'ল আমাৰ গেং চাব পাৰি আছে গাছ মানাসত আহিছে কেনেকৈ কৰি আৰু কি কৰিম আৰু দুখৰ কথা তো আহিলোঁ গুৱাহাটীৰ পৰা আহি কিনেও বেকাৰ হ'ল আপোনালোকক একো দেখাব নোৱাৰিলোঁ ভাবিছোঁ বহুত কিবা কিবি দেখাম বাঘ ভালুক এইবোৰ দেখাম কিন্তু নাই এতিয়া অলপমান চাহপাত বাগানৰ ইগিলা চাওক তাৰপিছত বহুতে বেয়া লাগিল বহুত মানুহ আহিছিল আমিও বহুতকেইটা আহিছিলোঁ চবৰে মন চন বেয়া তো এতিয়া আপোনালোকক নেক্সট টাইম ভাল কৰি দেখাম নেক্সট টাইম আৰু আহিম আপোনালোকে যদি 2000 ভিউজ ক্ৰছ কৰি দিয়ে তো নেক্সট টাইম ভাল কৰি দেখাম এতিয়া আগত অলপ গা পা ধুম আপোনালোকে ফুল ভিডিঅ'টো চাওক এনজয় পাব তো গাইছ আমি এতিয়া মানাস আহিলোঁ মানাস অভয়াৰণ্য বন্ধ কিবা টেক্সৰ কাম চলি আছে আৰু চব কিবা কিবি ভাঙি গৈছে ন ৰাস্তা ঘাট এইগিলা কাম চলি আছে তো এইগিলা বনাই আছে তো মানাসটো বন্ধ এতিয়া কেনে লাগিল মন চন তো এতিয়া কি কৰিব আপোনালোকে ক'ত নদীত কোনটো নদীত বঢ়িয়া গানে এতিয়া গোটেইকেইটা আহোঁতে যে এটা নদী দেখা পালোঁ তো তাতে এতিয়া আমি গা ধুম তো তাতে গা ধুম আপোনালোকে ভিডিঅ'টো চাই থাককচোন গাইছ আমাৰ পাগলাম কি গা ধোৱা যিয়ে হওক গাইছ মানাসৰ পৰা ঘূৰি যাওঁতে এটা বস্তু দেখা পালোঁ মানাসৰ হাতী এইয়া দেখা পাই আছেনে নাই বহুত জুম কৰি আছোঁ কেমেৰাত দেখা পাই আছেনে নাই আপোনালোকে গম পোৱা নাই কিন্তু চাওকচোন ভালদৰে এইয়া হাতীটো এইটো বলকচোন গাইছ আমি ডাইৰেক্ট নদীত লগ পাই আছোঁ বেকি নদীত বহুত ঠাণ্ডা পানী তাতে গা ধুম ফাইনেলি বাইক পাৰ্কিং কৰি ৰাখিলোঁ আৰু চাওক না গাইছ কিমান ধাৰ পানী এইটো চাইডে পানী বেছি হয় পুৰা ঠাণ্ডা পানী বেকি নদীত তো এইটো চাইডে গা ধুম চবে গা ধুই আছে আৰু বহুত মানুহ আছে এইটো এই এটা পোৱালি দেখা পাই আছে নে নাই এইটো চাওক গা ধুই আছে তো আমি ইয়াতে গা ধুম আপোনালোকে চাই থাকক
বহুত ঠাণ্ডা পানী একবাৰ লাৰি চাওঁ ৱাও কি ঠাণ্ডা পানী বৰফৰ দৰে ঠাণ্ডা পানী চাওঁ ৱাও Oh no! Wow! কেনে পানী ময়ো কাপোৰ খুলি থওঁ গাইছ কাপোৰ খুলি লওঁ আৰু আমাৰ লগত বৌ আহিছে বৌ কি কয় পানী বহুত ঠাণ্ডা বৌ ইমান লাজ কিয় পাই আছে বৌ আৰু আপুনি গা ধুব নে নাই এতে মই একচুয়ালি নদৌ নেকি কেলে আরে আপনার জোসে নাই সবে গা ধুই আছে সবে এইটো সাইডে ইয়াতে গা ধুই আছে ইয়া গোটেই কিটা আৰু ৰ'দৰ মাজত গা ধুই কি মজা লাগিব আমি বেকি নদীত গা ধোৱাখিনি আপোনালোকক নেদেখালোঁ কাৰণ ভিডিঅ'টো এনে বহুত ডাঙৰ হৈ গৈছে তো আগত চাফা পানী আছে আৰু তাতে দেখুৱাম বলকচোন এইয়া ভিডিঅ'ৰ ফাৰ্ষ্টত যে দেখা পালে চাফা পানী তো তাতে গা ধুম তো বলক চাই থাকক আৰু কি কম ন গাইছ এতিয়া ইমান ৰিক্স হৈ গৈছিল বাইকখন উঠাওঁতে কমচে কম 20 মিনিটমান ইয়াতে যুঁজিছোঁ গাইছ লাষ্টত মানুহে ঠেলি উঠাই দিছে কিন্তু এটা কথা গাইছ এতিয়া লাডাখৰ দৰে ফিল আহিছে লাডাখ যাব নোৱাৰিলেও কিন্তু এতিয়া লাডাখৰ দৰে ফিল আহিছে তো পানীখিনি কিমান চাফা আপোনালোকে চাই লওকচোন তো গাইছ আমি মানাস আহিছিলোঁ যি হওক মানাস যদি চাব নোৱাৰিলোঁ কিন্তু গা ধুই কেনে বহুত ভাল লাগিছে বহুত ঠাণ্ডা গাইছ আৰু পুৰা ঠাণ্ডা লাইক কমেন্ট শেয়াৰ কৰি দিব গাইছ ভাল লাগিলে ভিডিঅ'টো আৰু আমি নেক্সট টাইম ট্ৰাই কৰিম মানাস আহিবৰ কাৰণে আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কমেন্ট শেয়াৰ কৰি দিব আৰু নেক্সট ভিডিঅ'ত লগ পাই আছোঁ বাই বাই